थामजिनै नं भेरगाव परिषद बियाबनि डिमाकुसियाव सा 50निबो बांसिन मददगिरिफोरा बिपिएफ दोलोआव हाबदों। जेब्ला बिटिसि बिजेपि दोलोआ मोनसेल' सोरखार दानाय आरो काउन्सिलखौ लानायनि सिमां नुदों, बेबादि समाव इउपिपिएल दोलोआबो समान समान सिमां नुयो। बे समाव बिपिएफ दोलोआव हाबनाया बांसिननिफ्राय बांसिन जानायखौ नुनो मोन्दों। थारैनो बिजेपि इउपिपिएल एजिपिनि जथाय सोरखारनि सायाव बाख्नायनाया खमायलांगासिनो दङ नामा? बिटिसिनि जेरावबो भटार्सफोरनि गेजेराव सोंलु सिखांदों। 39 नं भेरगाव परिषद बियाबनि डिमाकुसियाव मोनसे जयनिं मेल खुंनाय जादों। बे मेलाव इउपिपिएल आरो बिजेपिनि सा 50निबो बांसिन मावथिफोरा खुंथायाव थानाय दोलोनि सायाव फोथायनायखौ खोमानायनि उनाव बिपिएफ दोलोआव हाबदों। बे मेलाव बिपिएफ दोलोनि भेरगाव बेंगली सेलनि नेहाथारि अमरजित पाल, ब्लक नेहाथारि बिक्रम दैमारी, आफादारि नेहाथारि मनसुमा बसुमतारीजों लोगोसे दोलोनि गोबां दैदेनगिरि आरो मावथिफोरा बाहागो लादोंमोन। हांसारा प्राइमारी आन्डारत 8 घर फैमिलिये आमार लगत जयनिंग होइसे। एतिया आगते तेखेतসকলে बिजेपि इउपिपिएলত आसिले, एतिया आमार लगत যোগদান होइसे। যোগদান आमार कन्टिन्यू হৈ থাকিব। আজিও হৈছে, কালিও হ'ব, পৰহিও হ'ব, आमार कन्टिन्यूअसली যোগদানটো হৈ থাকিব। কাৰণটো হ'ল তেখেতসকলে ভাবিছিলে যে বিজেপি আৰু ইউপিপিএলৰ গভৰ্ণমেণ্ট যেহেতু আছে, বহুত ধুনীয়াকৈ গভৰ্ণমেণ্ট তেখেতসকলে কৰিব আৰু আমাৰ যেহেতু দুখ বেদনা বিজেপি আৰু ইউপিপিএলে চৰকাৰে নিশ্চয় দূৰ কৰিব। কিন্তু আজি আপোনালোকৰ মাজত এট দ্য প্ৰুফ, আই প্ৰুফ আপোনালোকক ক'ব খুজিছোঁ। তেখেতৰ হয় আমাৰ খুৰা ডিমাকুছিৰ হয় বাসিন্দা, আগত প্ৰায় ভোট দি আহিছে, এতিয়া তেখেতৰ ভোটাৰ হৈছে। আৰু এইফালে লেফ্ট ছাইডত আপোনালোকে চাওক, খুৰাৰ তেখেতে ল'ৰা হয়, কিন্তু তেখেতৰ ভোটাৰ আছে, লিষ্টত আছে, তেখেতে ভোটাৰ নহয়। আপোনালোকে কওকচোন, দেউতা ভোটাৰ, ল'ৰা ভোটাৰ নহয়, ভোট দিব পাৰে। এইটো আন্ধা কানুন হয় না নহয়? কেনেকৈ একচেপ্ট কৰিব পাৰিব যে তেখেতে আগৰ পৰাই ভোট দি আহিছে, জন্ম ইয়াতে আছে, কিন্তু ভোটাৰ, ল'ৰা ভোটাৰ নহয়, ভোট দি আছে। আন্ধা কানুন হয় না নহয়? কেনেকৈ ইনচাফ হ'ব পাৰে? কেনেকৈ বিশ্বাস কৰিব পাৰে তেনেকুৱা গভৰ্ণমেণ্ট? বিজেপি আৰু ইউপিপিএলে কি কৈছিলে ইলেকশ্যনৰ সময়ত? যিবিলাকে ভোটাৰ আছে তেখেতসকলৰ সমাধান বিজেপি আৰু ইউপিপিএলে সমাধান কৰিব। ঘণ্টা সমাধান হৈছে খুৰা হোৱা নাই। আপোনাৰ ল'ৰা ভোটাৰ হয় নেকি? নহয়, আপোনাৰে ল'ৰা, কিন্তু তেখেতৰ ঠিকেই আছে। এইবিলাক কিবা ন্যায় নেকি? তাৰ কাৰণে মই ক'ব খুজিছোঁ, এবাৰ হাগ্ৰামা চৰকাৰ, এবাৰ নাংগলৰ চৰকাৰ। মানুহে মানে ঘৰত ভালকৈ শান্তিত থাকিব পৰা নাই। প্ৰমোদ বড়ো বাৰে বাৰে কৈ আছে যে তেওঁ শান্তি আনিছে, কিন্তু এইটো কেনেকুৱা শান্তি যে আজি হাজাৰে হাজাৰে মানুহক উচ্ছেদ চলাই আছে, ছয় মানুহৰ ঘৰত যাই পেলাই উচ্ছেদ চলাই আছে। আমাৰ বিটিচি চৰকাৰখন যেতিয়া নেকি হাগ্ৰামা মহিলাৰী চলাইছিল, আমি কোনোদিনো দেখা নাই ইয়াতে উচ্ছেদ দেখাও নাই আৰু হোৱাও নাই এইবিলাক বস্তু। তো সেইকাৰণে ৰাইজ আজি বুজি পাইছে যে ইউপিপিএলৰ চৰকাৰৰ দিনত ইয়াতে আমাৰ জীৱন আৰু সম্পত্তিৰ কোনো নিৰাপত্তা নাই। গতিকে হাগ্ৰামা মহিলাৰী যথেষ্ট ভাল আছিল আৰু আমি তেওঁক এইবাৰ আকৌ নতুনকৈ আমি ইয়াতে চিফ বনাব বিচাৰিছোঁ। ৰাইজেও একমুখে কৈছে হাগ্ৰামাৰ দিনত আমাৰ ইয়াতে নিৰাপত্তা আছিল, সম্পত্তিৰ নিৰাপত্তা আছিল, নিজৰ ভৱিষ্যতৰ নিৰাপত্তা আছিল। কিন্তু আজি এই নিৰাপত্তা নথকাৰ কাৰণে এই ইউপিপিএল দলৰ পৰা বা বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ পৰা আহি আমাৰ বিপিএফ দলত তেওঁলোকে জইন কৰিছে। আৰু বিজেপিৰ ক্ষেত্ৰতো আমাৰ মানুহবিলাকে আজি একদম মুখ ফুটি ফালে একদম উচ্চ স্বৰত কৈ আছে যে তেওঁলোকে আজি 10টা বছৰ কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, থকাৰ পিছতো 2003 চনৰ বিটিচি একৰ্ড মতে আমাৰ ইয়াতে সকলো মানে ইয়াৰে বাসিন্দা, তাৰ পিছতো আমাৰ বেংগলী মানুহখিনি ইয়াতে হাৰাশাস্তি কৰা হৈছে। আজি 60 বছৰ 70 বছৰ বয়সৰ মানুহক মানে ভোটাৰৰ নোটিছ দিয়া হৈছে। আজি ল'ৰাৰ নাম যদি মানে ভোটাৰ লিষ্টত আছে, দেউতাকৰ নাম ভোটাৰ লিষ্টত সোমাই আছে। আজি এনআৰচিৰ ক্ষেত্ৰতো ঠিক তেনেকৈ হৈছে। বহু মানুহৰ ল'ৰা ছোৱালীৰ নাম আছে, মাক দেউতাকৰ নাম নাই। এইটো কি ধৰণৰ এনআৰচি হৈছে? আৰু যদি ল'ৰাজনৰ নাম আছে, দেউতাকজনৰ নাম নাই, এইটো কি ধৰণৰ এনআৰচি হ'ব পাৰে বা কি ধৰণৰ বিষয়ে এইবিলাক কাম কৰিছিল? এইবিলাক হাৰাশাস্তিৰ পৰা আজি পৰিত্ৰাণ পাবলৈ বিটিচিবাসী সকলোৱে ওলাই আহিছে আৰু সেই ক্ষেত্ৰতে বিপিএফ দলত যোগদান কৰিছে। আপোনালোকে চাই আছে যে ইয়াতে ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ থকাৰ পিছতো মানুহে ঝাপে ঝাপে আহি বিপিএফত যোগদান কৰিছে। কাৰণ কিয়? মানুহ চৰকাৰ থকা দলতহে যায়, কিন্তু আমাৰ চৰকাৰ নথকাটো আমাৰ দলত আজি মানুহে যোগদান কৰিছে। কাৰণ এটাই, মানুহে নিজৰ নিৰাপত্তাৰ কাৰণে
ভুগি আছে, যাৰ কাৰণে ইয়াতে নিৰাপত্তা সুনিশ্চিত হ'ব বুলি ভাবি আজি BPF দলত তেওঁলোকে দলে বলে আহি যোগদান কৰিছে। অহা দিনত আপোনালোকে দেখা পাব আৰু এনেকুৱা জইনিং প্ৰগ্ৰাম বহুত হ'ব আৰু আমাৰ ভেৰগাঁও সমষ্টিত BPF জিকাটো একদম নিশ্চিত কথা। ধন্যবাদ। खैराबारिनिफ्राय दीपेन डेकानि रिपर्ट NBT लाइभ।